নমস্কাৰ বন্ধু বান্ধৱীসকল, কৃষক সহায় ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত পুনৰবাৰ উপস্থিত আছে মুন্নাফ আলী ডাঙৰীয়া। হয়, নমস্কাৰ। আমি আজি আপোনালোকৰ লগত কথা পাতিম ষ্ট্ৰবেৰী খেতিৰ বিষয়ে। তেখেতৰ হাতত দেখিছে এটা ষ্ট্ৰবেৰীৰ পুলি। আমি এই ষ্ট্ৰবেৰীৰ বিষয়ে আজি বিতংভাৱে আপোনালোকক জনাম। মুন্নাফ দা, আজি কিছু সময় আগতে মোক ফোনযোগে জনালে যে আপোনাৰ ঘৰত ষ্ট্ৰবেৰী পুলি আহি পাইছে আৰু এই বিষয়ে জানিবৰ কাৰণে মই উৎসুক আছিলোঁ আৰু সেয়ে আপুনি মোক মাতিলে, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আমি আজি জানিব বিচাৰিম আপোনাৰ হাতত যে এই পুলিটো আছে, এইটো ষ্ট্ৰবেৰী পুলি হয়? হয়, এইটো ষ্ট্ৰবেৰী পুলি। হয়, এই খেতিবিধ যে হয়, এই খেতিবিধৰ কাৰণে আমি পাৰ্টিকুলাৰলি কিবা জাগা আছে নেকি, যে মাটি আছে নেকি, এনেকুৱা মাটিতহে হ'ব বা বিভিন্ন বেলেগ মাটিত হ'ব, বা আমাৰ যিবিলাক ঘৰুৱা মাটি আছে, ধান খেতি কৰোঁ বা বিভিন্ন ধৰণৰ খেতি কৰোঁ, সেইবিলাক মাটিৰ কাৰণে এই খেতিটো উপযোগী হয়নে নহয়? পোনপ্ৰথমে আমি সেইটো জানিব বিচাৰিম। হয়, মই নিশ্চিতভাৱে আপোনাক ক'ব পাৰোঁ। আজি মোৰ 4 বছৰে হ'ল, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই ক'ব পাৰোঁ। মই নিজে ষ্ট্ৰবেৰী পুলি ষ্ট্ৰবেৰী খেতি কৰি মই নিজেও অভিজ্ঞতাৰ ফালৰ পৰা মই এতিয়া নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ অসমৰ মাটি ষ্ট্ৰবেৰীৰ কাৰণে উপযোগী। অসমৰ মাটিত একচুৱেলি এই খেতিটো বাহিৰৰ খেতি হয়। ষ্ট্ৰবেৰী খেতিটো আমি আগতে বাহিৰৰ পৰা ছাপ্লাই আহে, কিন্তু এতিয়া মই গম পালোঁ, মই নিজে কৰি মোৰ এটা অভিজ্ঞতা হৈ গ'ল যে মই এতিয়া আমাৰ অসমৰ কৃষক বন্ধুসকলকো মই ইয়াৰ জৰিয়তে আপোনাৰ চেনেলৰ মোৰ যোগেদি মই ক'ব পাৰোঁ নিশ্চিতভাৱে যে, আৰু মই প্ৰথমবাৰো মই এই ষ্ট্ৰবেৰী খেতি মই অসমৰ ভিতৰত ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ, মই পুৰস্কাৰ পাইছোঁ অসম চৰকাৰৰ ফালৰ পৰা। গতিকে মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ অসমৰ যিখিনি আমাৰ খেতিয়ক বন্ধু আছে তেখেতসকলক মই ক'ব পাৰোঁ যে আমাৰ অসমৰ মাটি ষ্ট্ৰবেৰী খেতিৰ কাৰণে উপযোগী মাটি। অসমৰ মাটিত ষ্ট্ৰবেৰী কৰিব পাৰে, কৰি যথেষ্ট লাভৱান হ'ব পাৰি, আৰু এইখিনি মই নিশ্চিতভাৱে ক'ব পাৰোঁ। দাদা, আমি দেখিলোঁ যে আপোনাৰ মাটিটো এনেদৰে চাহ কৰিছে, মই দেখাইছোঁ বাৰু, এনেদৰে চাহ কৰিছে। আমি ডাইৰেক্ট এই মাটিটোত এই ষ্ট্ৰবেৰী পুলিটো ৰুব পাৰিম নে ইয়াত কিবা বেলেগ ধৰণৰ প্ৰক্ৰিয়া আছে? কিমান চাহ কৰিছে? মাটিটো মই চাহ কৰিছোঁ, আপোনালোকে চাব পাৰে। হয়, মিনিমাম 6 ইঞ্চি মানে তললৈকে চাহ কৰিছোঁ। হয়, গতিকে মাটিটো খুব সুন্দৰকৈ চাহ কৰা গৈছে, এনেকুৱা মাটি। হয়, ইয়াত আমি ডাইৰেক্টলি পুলিটো ৰুব পাৰিম নে কিবা ব্যৱস্থা আছে? আচলতে এনেকুৱাকৈ নহয়, ষ্ট্ৰবেৰী খেতি অকণমান নীতি নিয়মৰ মাজত কৰিব লাগে। মই ইয়াতে প্ৰথম পদক্ষেপ হিচাপে মই মাটিখিনিত আগতে ৰাসায়নিক সাৰ 80% আৰু মই 80% মই আমাৰ পচন সাৰটো ব্যৱহাৰ কৰিছোঁ, গোবৰ সাৰ, জৈৱিক সাৰ মইতো ব্যৱহাৰ কৰি আগতে ছটিয়াই লৈছোঁ। তাৰপিছত মই ইয়াত চাহ কৰিছোঁ, মাটিটো ধুনীয়াকৈ খুব সুন্দৰকৈ মই চাহ কৰিছোঁ, আপোনালোকে চাব পাৰিব এইটো। গতিকে ইয়াৰ পিছত এতিয়া চাহ হৈ গ'ল, মই আজি হাল মাৰিছোঁ ইয়াতে সুন্দৰকৈ। এতিয়া ইয়াতে 4 ফুটকৈ ড্ৰেইন বনাব লাগিব। ড্ৰেইন বনাই পেলাই সুন্দৰকৈ মই বনৰ প্ৰস্তুতি চলাই আছোঁ। মই আজিৰ ভিতৰতে মানে আজিৰ পৰা আৰম্ভ কৰিম, ষ্টাৰ্ট কৰিম। এই ড্ৰেইনবিলাক বনাই পেলাই পলিথিনেৰে ঢাকি দিব লাগিব। ঢাকি দি পেলাই তাৰ ওপৰত 1.5 ফুট ডিষ্টেঞ্চত এটা পুলিৰ পৰা আন এটা পুলিলৈকে মোটামুটি 1.5 ফুট ডিষ্টেঞ্চ লাগিব। 1.5 ফুটৰ মূৰে মূৰে মই একোটাকৈ পুলি ৰুই যাম। মই পৰৱৰ্তী হেৰিত আপুনি যেতিয়া মই পুলিটো ৰুই থাকিম তেতিয়া আপুনি দেখাব পাৰিব। হয়, হয়,
হয় মই বাৰু নিশ্চয়কৈ দেখাম যে আপুনি যেতিয়া এইবিলাক ৰুব তেতিয়া সেইখিনি আৰু এটা ভিডিঅ' বনাম। আজি বাৰু আমি জানিব বিচাৰিম যে এই ষ্ট্ৰবেৰী যিটো আছে আপোনাৰ ষ্ট্ৰবেৰী পুলিটো ক'ৰ পৰা আৰু কেনেকৈ আনিব পাৰি? একচুৱেলি ষ্ট্ৰবেৰী পুলিটো প্ৰথম পৰ্যায়ত মোক আমাৰ অসম চৰকাৰৰ ফালৰ পৰা মোক দিছিলে, কৰি চাবৰ কাৰণে মোক দিছিলে। মই লাভান্বিত হৈছোঁ। তাৰপিছত মই নিজে প্ৰচেষ্টাৰে মই মহাৰাষ্ট্ৰৰ পৰা মই আনিছোঁ ষ্ট্ৰবেৰী পুলিটো। আনি পেলাই মই কৰি আছোঁ আৰু কৃষি বিভাগৰ আমাৰ এডিও ছাৰ বা ডিউ ছাৰে অলপ সহায় দিয়া পৰামৰ্শ দি থাকে মোক। তেখেতসকলৰ পৰামৰ্শ কৰি মই কেনেকৈ আৰু ডেভেলপ হ'ব পাৰি তেখেতসকলে বিভিন্ন ধৰণৰ দিয়া পৰামৰ্শ মোক দিও থাকে। মই তেখেতসকলৰ পৰামৰ্শ কৰি মই কামবিলাক কৰি থাকোঁ। দাদা আপুনি আমাক জনালে যে আপুনি অসমৰ বিভিন্ন ঠাইত এই ষ্ট্ৰবেৰী পুলিবিলাক ছাপ্লাই দিছে। হয় আপুনি জনাব ক'ত ক'ত ছাপ্লাই দিছে আপুনি? মই খেতিয়কবিলাকে মোক ফোন কৰে বিভিন্ন ডিষ্ট্ৰিক্টত, বৰপেটা ডিষ্ট্ৰিক্ট বা মৰিগাঁও, এনেকুৱা আপাৰ আছাম, শিৱসাগৰ, তাৰ পৰা মোক ফোন কৰে। এনেকুৱা যিকোনো ডিষ্ট্ৰিক্টতে হওক, অল অসমৰ যিকোনো ঠাইতে হওক মোৰ লগত যোগাযোগ কৰিলে মই এইটো যোগাযোগ কৰি দিব পাৰোঁ পুলিটো। আজি আপুনি কিমান পুলি আনিছে? মোৰ পুলি 10,000 পুলি আছে। হয় মোৰ মাটি 3 বিঘা আছে। হয় সেই 3 বিঘা মাটিত মোটামুটি মোক 10,000 পুলি লাগিব। হয় সেই 10,000 পুলি মই আনিছোঁ। হয় এতিয়া মই অহাকালিৰ পৰা মই প্ৰচেছ কৰিম। হয় ৰোৱাৰ প্ৰচেছটো কৰিবলৈ লৈছোঁ মই। হয় পুলিবিলাকো সুন্দৰ পুলি, আপোনালোকে চাব পাৰিব। এইবিলাক শিপা, হয় এইবিলাক শিপা আহিছে খুব সুন্দৰকৈ, কোনো অসুবিধা নাহে। ৰুই পেলাই আমি ৰোৱাৰ পিছত ধুনীয়াকৈ আমি ইৰিগেশ্যন ব্যৱস্থাটো কৰিব লাগিব, পানী দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব। সেইখিনিয়ে আৰু। কোনোবা খেতিয়ক বন্ধুৱে আপোনাৰ পৰা এই পুলিটো ল'ব বিচাৰে তেতিয়াহ'লে আপুনি তেওঁৰ ঘৰত দিয়া ব্যৱস্থা কৰিব পাৰিব নেকি? বা আপোনাৰ খেতিখন কেনেকৈ কৰে সেইটো আপুনি তেখেতক ট্ৰেইনিং হিচাপত কিবা জনাই দিব পাৰিব নেকি? হয়, ট্ৰেইনিং বিশেষ প্ৰয়োজন নাই, খেতি কৰা মানুহে সকলোৱে জানেই। তথাপিতো মই এই খেতিখন কেনেকৈ কৰে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই যিখিনি মোৰ অভিজ্ঞতা হৈছে সেইখিনি ফালৰ পৰা মই গোটেইখিনি মই তেখেতৰ লগত, যদি মোক তেখেতসকলে কোনোবাই খেতিয়ক মোক যোগাযোগ কৰে আৰু কৰিও আছে, তেখেতসকলক মই ধুনীয়াকৈ জনাই দিওঁ। মই নিজে গৈ মাটি প্ৰস্তুত কেনেকৈ কৰি কি মাৰিছে, কি সাৰ দিব লাগে, চইল বা বৰাক্স কি দিব লাগে, কিমান পৰিমাণ দিব লাগে, সেইখিনি মই দিয়া পৰামৰ্শ দি দিওঁ মাটি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত। তাৰপিছত পুলিটো যেতিয়া অৰ্ডাৰ দিব তেতিয়া পুলিটো অৰ্ডাৰ দিলে সেইমতে তেখেতসকলক মই যোগান ধৰাৰ ব্যৱস্থাটো কৰি দিওঁ। আপুনি ঘৰত গৈ দি থৈ আহে নে নিব আহিব লাগে? নাই, তেতিয়া ফোনত যোগাযোগ সুবিধা অনুযায়ী হয়। হয় সুবিধা অনুযায়ী হৈ যায়। তেখেতসকলে যিহেতু নিজে কৰিব, গতিকে মইতো আনি দিয়াৰ পিছত তেখেতসকলে নিজে লৈ যায় আহি পেলাই। আমি বাৰু আপোনাৰ মুখেৰে গোটেইখিনি কথাই গম পালোঁ। আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱে যে যদি কোনোবা কৃষক বন্ধুৱে এই খেতিবিধ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মুন্নাফালিৰ লগত যোগাযোগ কৰিব পাৰে। সেইকাৰণেহে এই ভিডিঅ'টো বনোৱা হৈছে। যদি আপোনালোকে বিচাৰে মই ডিছক্ৰিপশ্যন লিংকত তেখেতৰ ফোন নম্বৰটো দি দিম। তাৰ পৰা আপোনালোকে ফোন নম্বৰটো সংগ্ৰহ কৰি তেখেতৰ লগত যোগাযোগ কৰিব পাৰে। তেখেতৰ বৰ্তমান 10,000 পুলি আহিছে, তেখেতৰ কাৰণে লাগিব। আৰু তেখেতে জনাইছে যে এসপ্তাহ পিছত তেওঁৰ আৰু মোটামুটি 10,000 পুলি আহিব। যদি আপোনালোকৰ কোনোবা বন্ধুৱে বিচাৰে এই খেতিবিধ তেতিয়াহ'লে তেওঁৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰি আপোনাৰ তেখেতৰ গোটেইখিনি তেখেতে জনাই দিব। মাটি কেনেকৈ চহাব লাগে বা তাত সাৰ কেনেকৈ দিব লাগে, কি প্ৰচেছ আছে, কৰে ড্ৰেইনটো কেনেকৈ বনাব লাগে, তেখেতে নিজে গৈ কিনে খেতিয়ক বন্ধুবিলাকক এইখিনি দেখাই দিয়ে। তাৰ লগতে পুলিবিধো আপোনালোকে যিহেতু বাহিৰৰ পৰা অনাটো অসুবিধা হ'ব বা আপোনালোকৰ তেনেকুৱা লিংক নাথাকে যে ক'ৰ পৰা পুলিবিধ আনিব, বা আপোনালোকে খেতিবিধ কৰিম বুলি ভাবিলেও এইটো সমস্যা থাকে যে মই পুলিটো ক'ৰ পৰা আনিম বা কেনেকৈ কৰিম, যদি মোৰ কিবা বেমাৰ হয় পুলিটোৰ বা কেতিয়া কি সাৰ দিব লাগিব, ঔষধ দিব লাগিব, এইবিলাক আমাৰ নানা সমস্যা থাকে। এই ক্ষেত্ৰত মুন্নাফালিৰ আমাৰ 4 বছৰৰ অভিজ্ঞতা আছে ইতিমধ্যে। আৰু তেখেতে অসমৰ প্ৰথম ষ্ট্ৰবেৰী খেতি কৰি তেখেতে পুৰস্কাৰ প্ৰাপ্তও হৈছে ষ্ট্ৰবেৰী খেতিৰ ওপৰত। সেয়েহে তেখেতৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকৰ বহুখিনি উপকৃত হ'ব। সেইখিনি আশা ৰাখিয়ে আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰি এইখিনিতে সামৰিছোঁ। ধন্যবাদ। নমস্কাৰ।
দিয়ক।